হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ আহোম স্বৰ্গদেউ চুকাফাই স্থাপন কৰা নামৰূপৰ টিপাম দেওশালী পাহাৰলৈ। এই পাহাৰখনৰ চাৰিওফালে ষ্টেপ বাই ষ্টেপ চাহ বাগান আছে আৰু সেই চাহ বাগানৰ মাজে মাজে 1055টা চিৰি আছে। এই ঠাইডোখৰৰ পৰিৱেশটো খুবেই ধুনীয়া আৰু একদম পূৰা সেউজীয়া হৈ আছে, সেইবাবে ইয়াত গৈ খুবেই ভাল লাগিলে। আপোনালোকে যদি নামৰূপলৈ যায় তেতিয়াহ'লে আপোনালোকে এই টিপাম দেওশালী পাহাৰলৈ যাবলৈ নাপাহৰিব। আপোনালোকে যদি ইয়ালৈ আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে একো এণ্ট্ৰি ফিজ দিবলৈ দৰকাৰ নাই। আপোনালোকে এইটো একদম ফ্ৰী অফ কষ্ট হয় আৰু চিৰি শেষ হোৱাৰ পিছত আপোনালোকে দিচাং নৈ পাব আৰু তাতে এটা মন্দিৰ পাব, তাতে আপোনালোকে দৰ্শন কৰিব পাৰে। ইয়ালৈ অহা ৰাস্তাটো বহুত ধুনীয়া। আপোনালোকে যদি ইয়ালৈ আহে তেতিয়াহ'লে আপোনালোকে ইয়াৰ ৰাস্তাতেই বহুত ধুনীয়া ভিউ পাব। এই পাহাৰখনৰ ইমানেই ধুনীয়া ভিউ যে আপোনালোকে দাৰ্জিলিং যাবলৈ দৰকাৰে নাই, আপোনালোকে তাৰ অনুভৱ ইয়াতে পাব।